হেল্ল' বন্ধুসকল, দিউকৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাম বিহুৰ হুঁচৰি মাৰিবলৈ। গাঁও ডেকা বুঢ়া আৰু বয়সস্থ আইসকল আৰু বন্ধু বান্ধৱী মানে গাঁৱৰ ল'ৰা ছোৱালী চবেই মিলি হুঁচৰি গাব। তো আপোনালোকক দেখাম ব'লক। আমাৰ গাঁৱতে নহয়, বছেৰেকৰ বিহুটিত চবৰে গাঁৱতে এনেকৈ মোকামিলা মানে একতা কৰি ডেকা হওক বুঢ়া হওক আৰু গাভৰু হওক আৰু বয়োজ্যেষ্ঠ মানুহে হওক মানে মিলি পেলাই গায়। তো আমিও তেনেকৈয়ে গাওঁ প্ৰত্যেক বছৰে, আৰু এইবাৰো গাম। আমি ক্লাব যুৱ সংঘ হৈ গাওঁ। তো আমি তাত গাবলৈ যাম। তো ব'লক, মই পূৰা ফিটিং আৰু আপোনালোকেও ব'লক। কৃষ্ণ কৃপাৰ সাগৰ দৈৱকী নন্দন ঘৰকী প্ৰতিটো বাঞ্ছা পূৰণ কৰক হে ভগৱানে। আজি চোতালী ভকতক তামোল পাণ এটা অৰিহণাৰ লগতে আঁঠুৰ দান কৰি সেৱা লৈছে। ইয়াতে সেৱাৰ লগতে নানান ধৰণৰ ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বতো ক্ষমা কৰি আপোনাৰ শ্ৰীকৃষ্ণৰ ঠাই দি আপোনাৰ আশীষ প্ৰদান কৰি আজি চোতালী ভকতক সেৱা কৰা ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বতো ক্ষমা কৰি আপোনাৰ শ্ৰীকৃষ্ণৰ ঠাই দি আগলৈও কেনেকৈ ভকত বৈষ্ণৱক সেৱা ধৰিব, শক্তিবোৰ দি আপোনাৰ ভক্তি পাত্ৰ কৰি ৰাখিব লাগে, এইখিনিয়ে প্ৰাৰ্থনা প্ৰভু। বিহুৰ খেল ধেমালি মানে সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি আয়োজন কৰা হৈছে। আজি মানে প্ৰথম দিন আৰু হুঁচৰিটো আমি দেখালোৱে, আৰু তাৰমানে কি ৰাতি হুঁচৰি মানে গোটেই বয়সস্থ মানুহ চব গাঁৱই আপোনালোকক দেখালোঁ। আৰু আজি কি বুলি কয়, এতিয়া ল'ৰা ছোৱালীখিনিৰ খেল ধেমালি আছে, আপোনালোকক দেখাম। খেল ধেমালি আমাৰ এটা ক্লাব ঘৰত মানে ভাল নহয় আৰু যেন তেনে আছে, আৰু তাত দেখাম খেল ধেমালি। সৰু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ ল'ৰা ছোৱালী মানে চবেই খেলে, মানে ফূৰ্তি এটা কৰে বছেৰেকৰ দিন বুলি। আপোনালোকক দেখাম। তো ব'লক, আপোনালোকে চাই থাকিব খেল ধেমালি আৰু উপভোগ কৰিব। অকণমান দ্ৰুত হ'লে একো নহয়, যদি উঠি নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ পাব দিয়ক।
হাঁহিব দে কান্দি হৈ না হাঁহাত দিলে হ'ল নাই ভাল নাহে ঠাণ্ডা বিপদ হাঁহাত ঠিক হয় ঠাণ্ডাত এজনী হাঁহাত এজনী হয় লাগিব 1 মিনিট এতিয়া আকৌ হাঁহিব লাগিব কান্দা হৈ গ'ল এতিয়া হাঁহিব লাগিব গোটেইখন একেবাৰে গাত বালি সানি লৈছে আনিবগৈ আৰু গোটেই সুন্দৰ এয়া চেষ্টা কৰি আছে মৰম খোৱা বুলিবলৈ চেষ্টা কৰি আছে এই এটা আনিছে আৰু এটা আনিব দিয়ক